এজনে হাগিমুতি ললে আমি নাই দে দুই আছে ঠাণ্ডাত ৰাতিপুৱা 5টা বজাতে গা ধুব ধৰিছে আৰু আমিও ধুই লওঁ আৰু মানস এতে আশা কৰিলে চব ফুলে বোলে কি আশা কৰি লগবে লগ ভালকে আৰু আমি ৰাতিপুৱা আহি পালো তেল ডিপত তেল ভৰালো আৰু এতিয়া গা ধুম মন্দিৰত যাই আছো কোন মন্দিৰত যাম টিলিঙা মন্দিৰ যাম প্ৰথম আৰু আপোনালোকে আগলৈ চাই থাকিব আৰু সকলোৱে ৰেডি হৈ আছে যাবৰ কাৰণে এজনে হাগিমুতি ললে আমি নাই দে আমি নাই আমি গা ধুম নাই হে নয়নদা গা ধুই আছে নয়নদা কি কবি ঠাণ্ডাত মন্দিৰত যাবা মন্দিৰৰ কাৰণে গা ধুব লাগাইছে মন্দিৰৰ কাৰণে প্ৰথম যি কি নহওক গা ধুই আছে ঠাণ্ডাত ৰাতিপুৱা 5টা বজাতে গা ধুব ধৰিছে আৰু আমিও ধুই লওঁ আৰু আগলৈ চাই থাকক ঠাণ্ডাত গা ধুবি আৰু এতিয়া আমি যাবলৈ ওলালো আৰু যদি আপোনাৰ কোনোবা আহিব বিচাৰি আছে এইটো মন্দিৰত টিলিঙা মন্দিৰত তিনিচুকীয়াত আহিব পাৰে বেছি দূৰত নহয় ধুনীয়া পৰিৱেশ আৰু ভাল লাগে আহি আমিও ফাৰ্ষ্ট টাইম আহিছোঁ এয়া আৰু খোলাৰ সময় হৈছে ৰাতিপুৱা 7 বজাৰ পৰা সন্ধিয়া 7 বজালৈ মৰ্ণিং 7 AM টু ইভিনিং 7 PM গতিকে আপোনালোকে যদি আহিব পাৰে ইয়ালৈ আৰু আমি ভাল লাগে মন্দিৰটো আৰু আগলৈ আমি কলৈ যাই আছো কি কৰিম কি দেখুৱাম আপোনালোকক আমি কি চাম সকলো দেখুৱাই আছো চাই থাকক এইবিলাক আমি চাকি জ্বলোৱাৰ কাৰণে লৈ আছো দেখা পাই আছে দাদা যোগাৰ কৰিছে ভিতৰত গৈ আমি এতিয়া চাকি বন্তি জ্বলাই এতিয়া আগলৈ গৈ থাকিম এতিয়া চাই থাকক আপোনালোকে আগলৈকে আৰু কি কি কৰি যাই থাকক এই জাপডাল গাঁঠি লৈ 3 পাৰ ঘূৰিব লাগে নয়নদাই ঘূৰি আছে আৰু মানসে গাঁঠি আছে আমি ইয়াতে টিলিঙা বান্ধিলে আপোনালোকে দেখা পাইছে কিমান টিলিঙা ইয়াতে সকলোৰে মনৰ আশা পূৰ্ণ এইকাৰণে ইয়াতে বান্ধে বাকী এইবিলাক এইটো হৈছে মেইন মন্দিৰ দেখা পাইছে আৰু ইয়াতে নাৰিকলটো ফালি দিব লাগে ইয়াতে এফাল ইয়াতে থৈ যাব লাগে এফাল লৈ যাব লাগে ঘৰত এইবিলাক দেখা পাইছে আপোনালোকে টিলিঙা মানস এতে আশা কৰিলে চব ফুলে বোলে কি আশা কৰি লগবে লগ ভালকে এয়া হৈছে টিলিঙা মন্দিৰ আমি পূজা পাঠ কৰি ললো আৰু সকলোৱে আহিব পাৰে বহুত ধুনীয়া পৰিৱেশ আৰু বহুত মানুহ হৈছে আজি চাওক কিমান মানুহ আছে আৰু প্ৰায় বাহিৰত আছে জলক আৰু আমি কলৈ যাম আপোনালোকে চাই থাকিব এয়া আছে জগন্নাথ মন্দিৰ আপোনালোকে দেখা পালে আমি এতিয়া ভিতৰলৈ যাম ভিতৰত কি কি আছে দেখা আছো আপোনালোকক ইয়াত ৰাস হয় ৰাসৰ কাৰণে ইয়াতে স্থায়ীভাৱে বনাই থোৱা হৈছে মই আপোনালোকক দেখুৱাই আছো আগলৈকে আপোনালোকে চাই থাকক ইয়াত প্ৰত্যেক দিনাই বহুত ভক্তৰ আগমন হয় প্ৰত্যেক দিনাই এইবিলাক চাওক ৰাসৰ তাৰমানে স্মৃতি মানুহক দেখাই আছো আহি থৈ দিছে বহুত ভাল Em man sao?
আমি চাওঁ কিমান ভক্তৰ আগমন হয় ইয়াত। তাতে আকৌ মাঘৰ মাহ পুহুৰ মাহ পুহুৰ মাহ পৰি আছে সেইকাৰণে সকলোৱে আহিছে। আৰু এইখন হৈছে মুখ্য দুৱাৰ। কি আৰু আমাৰ চিৰাজ কিবা টাউন নীল বিকাশ দা বঢ়িয়া বঢ়িয়া জোচত আছো। আমি ভিতৰলৈ প্ৰৱেশ কৰিলোঁ। ইমান সুন্দৰ হ'ব বুলি ভবা নাছিলো। বহুত ভক্তৰ আগমন হয় ইয়াত। ৰমেন ৰাতি ক'বলৈ গ'লে বেছি ভাল লাইট জ্বলিলে আৰু কেনে এটা সুন্দৰ দেখা হ'ব। মন্দিৰে মন্দিৰ ভিতৰত যাব লাগে কাৰণে যাব লাগে প্ৰায়। এইখন হৈছে ভিতৰৰ পৰিৱেশ। তলা মৰা আছে কিহৰ কাৰণে গম নাপাওঁ আৰু। এতিয়া তলা মৰা আছে কিহৰ কাৰণে তলা মাৰিছে গম পোৱা নাই। কি ধুনীয়া এটা দৃশ্য। মানুহবিলাক বহি আছে এই যে ভক্ত। ওপৰৰ পৰা দেখাই আছো মই আপোনালোকক কি ধুনীয়া পৰিৱেশ। ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু কিবা যদি ভুল হৈছে নিশ্চয় কমেণ্ট কৰিব। আৰু নতুনকৈ যদি কোনোবা চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি দিব। আজিলৈ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। জয় আই অসম। আৰু চাব আমি ভাল ভিডিঅ' দিম।